নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ আন নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেল আজিৰ বিশেষ খবৰলৈ আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো আজিৰ বিশেষ খবৰৰ জৰিয়তে এটা নতুন ভিডিঅ' লৈ আহিছো নতুন ভিডিঅ'টোৰ বিষয়ে আপোনালোক কম আপোনালোকে নিশ্চয় গম পায় মোৰ আজিৰ বিশেষ খবৰটো মোৰ দ্বিতীয় ইউটিউব চেনেল এই ইউটিউব চেনেলটোৰ জৰিয়তে কিছু নতুন তথ্য সৰকাৰি কিছু খবৰ বা এনেকুৱা ধৰণৰ কিছু নতুন তথ্য এই চেনেলটোৰ জৰিয়তে মই দিবলৈ চেষ্টা কৰোঁ এই চেনেলটোত মই প্ৰথম যেটো ভিডিঅ' দিছিলোঁ পিএম কিষাণৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো আপোনালোকে যথেষ্ট মৰম কৰিছে আৰু এনেদৰে আপোনালোকে ভিডিঅ'বোৰ চাই যাব সময়টো খুব কম পাওঁ আচলতে সেইটো কাৰণে সদায় ভিডিঅ' দিব নোৱাৰোঁ কিন্তু আপোনালোকে যদি এনেদৰে মৰম কৰে তেতিয়াহ'লে সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম সেইটো কাৰণে আজি এটা নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এটা বিশেষ খবৰ সেই বিশেষ খবৰটো কি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু ভিডিঅ'টো যদি আপুনি আজি প্ৰথম আহিছে তেন্তে হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ সদায় চাই আছে তেখেতসকললৈ বহুত ধন্যবাদ আৰু এনেদৰে চাই থাকিব আৰু এনেদৰে মই আগলৈও এনেকুৱা ভিডিঅ' আপোনালোক দি যাবলৈ আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ তো বলক দেৰি নকৰি আজিৰ সেই মূল বিষয়টোলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে গম পায় প্ৰত্যেক দেশৰ প্ৰত্যেক চৰকাৰে অধীনত কিছুমান নিৰ্দিষ্ট বস্তু থাকে আমাৰো অসম চৰকাৰৰ আণ্ডাৰত যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তিক তেখেতসকললৈ চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰে ৰেচন কাৰ্ডৰ কিছু নীতি নিয়ম আছে কোনসকল ব্যক্তিয়ে ৰেচন কাৰ্ড পাব কোনসকল নাপাব সেই অৱশ্যে ৰেচন কাৰ্ডৰ যি বাৰ্ষিক আয়ৰ লিমিট আছিলে সেই লিমিটটো বৰ্তমান চৰকাৰে বদলি কৰিছে আৰু যোৱা জুলাই মাহত চৰকাৰে প্ৰায় 4 লাখ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিছে অৱশ্যে সেই কাৰ্ডসমূহ বৰ্তমান সময়ত বিতৰণ কৰা নাই এটি সঠিক দিনত খুব কম দিনৰ ভিতৰত চৰকাৰে সেইসমূহ বিতৰণ কৰিব কিন্তু সেইসমূহত আপুনি যদি এপ্লাই কৰিছিলে যদি ৰেচন কাৰ্ড আপুনি এপ্লাই কৰিছিলে সেই সপোন আপোনাৰ নামটো আপুনি সেই ৰেচন কাৰ্ডৰ পাবৰ কাৰণে যোগ্য হয় নহয় সেইটো আপুনি অনলাইনৰ যোগেদি চাব পাৰে সেই বস্তুটো কেনেকৈ চাব পাৰে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম দেখুৱাবলৈ চেষ্টা কৰিম লগতে আমাৰ অসমত ৰেচন কাৰ্ড কি প্ৰকাৰৰ আছে কেনেদৰে ৰেচন কাৰ্ডটো চাব পাৰিব আৰু বৰ্তমান ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনাৰ কি যোগ্যতা থাকিব লাগিব বাৰ্ষিক আয় কিমানৰ পৰা কিমানলৈ বৃদ্ধি কৰিলে সকলোবোৰ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰি বলক আজি সেই মূল ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আশা কৰিছোঁ সকলোৱে চাই থাকিব আমাৰ আজিৰ বিশেষ খবৰ বন্ধু বান্ধৱীসকল সকলোৱে আপোনালোকে জানে প্ৰতিখন ৰাজ্যই প্ৰতিখন চৰকাৰৰ অধীনত ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছে আমাৰ অসমতো ৰেচন কাৰ্ডৰ ব্যৱস্থা আছে এই ৰেচন কাৰ্ড অসমত 3 প্ৰকাৰৰ আচলতে ৰেচন কাৰ্ড পোৱা হয় প্ৰথমটো BPL APL আৰু 3 নম্বৰ বিধ হৈছে AAY অৰ্থাৎ অন্তোদয়া অন্ন যোজনা PDS/TPDSৰ অন্তৰ্গত হিতাধিকাৰীসকল এই 3 প্ৰকাৰৰ ৰেচন কাৰ্ডে আচলতে অসমত চলে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত BPL দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু AY অন্তোদয় অন্ন যোজনা অন্তৰ্গত হিতাধিকাৰীসকল ইয়াৰ উপৰিও MAY বুলি মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনাত কাৰ্ড প্ৰদান কৰা হয় এইকেইটা প্ৰকাৰৰে আচলতে প্ৰদান কৰা হয় এতিয়া আমি আহোঁ এই BPL পৰিচয় পত্ৰ আপোনালোকে ক'ত কেনেদৰে আবেদন কৰিব লাগিব আবেদন নকৰিলেতো যিকোনো বস্তু নাপায় গতিকে আবেদন কৰিবলৈ আপুনি জিলা নাইবা মহকুমা পৰ্যায়ৰ সংশ্লিষ্ট খাদ্য অসামৰিক আৰু যোগানৰ আৰু উপভোক্তা পৰিক্ৰমা কৰ্তৃপক্ষৰ পৰিয়াল পৰিচয় পত্ৰ পাবৰ বাবে আবেদন কৰিব লাগিব এতিয়া আপুনি আবেদন ক'ত কৰিব গম পাইছে কিন্তু আবেদন কৰিবলৈতো আপোনাৰ কিছুমান ডকুমেণ্টছ লাগিব সেইসকল কি লাগিব সেই বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ প্ৰথম লাগিব গাঁৱৰ মুৰব্বী অথবা গাঁও পঞ্চায়তৰ সভাপতি অথবা ৱাৰ্ড আয়ুক্ত অথবা খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ
সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ৰেচন কাৰ্ড যে আপোনাৰ নাই তাৰ এখন প্ৰমাণপত্ৰ আনিব লাগিব। দ্বিতীয় আপুনি আপোনাৰ জন্মৰ এখন প্ৰমাণপত্ৰৰ কপি লাগিব। 3 নম্বৰতে আপোনাৰ ভোটাৰ তালিকাৰ এখন কপি লাগিব। আয়ৰ প্ৰমাণপত্ৰ লাগিব, আপুনি যে সেই ৰেচন কাৰ্ডটোৰ বাবে যোগ্য তাৰ এখন আয়ৰ পত্ৰ যাক ইনকম চাৰ্টিফিকেট বুলি কোৱা হয় সেইখন লাগিব। BPL প্ৰমাণপত্ৰ, আপুনি যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ এজন ব্যক্তি হয় তাৰ এখন প্ৰমাণপত্ৰ লাগিব। ভূমি ৰাজহৰ কৰ পৰিশোধৰ ৰচিদ লাগিব যিখন খাজনা ৰচিদ বুলি কোৱা হয়। আৱাসিক প্ৰমাণপত্ৰ লাগিব, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ যিখন গাঁওবুঢ়াৰ পৰা লিখাই আনিব পাৰি। পান কাৰ্ড লাগিব, ড্ৰাইভিং লাইচেন্স লাগিব। BPL পৰিয়ালৰ SI যে নহয় তাৰ বিষয়ে তাৰ ওপৰত এখন প্ৰমাণপত্ৰ সৈতে লাগিব। আৰু এইকেইটা বস্তু হ'লেই আপুনি এখন ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব অসম চৰকাৰৰ। আৰু যদি আপুনি কৰা নাই অনলাইন যোগেও কৰিব পাৰিব। অতি সোনকালে এইটো কৰি লওক, অত্যন্ত জৰুৰী এই ৰেচন কাৰ্ডখন, যথেষ্টখিনি সুবিধা পোৱা যায়। গতিকে দেৰি নকৰি এইকেইটা বস্তু যোগাৰ কৰি আপুনি অতি সোনকালে আপোনাৰ এখন ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব। আৰু নতুনকৈ চৰকাৰৰ দ্বাৰা এটা ভাল খবৰো আহিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত যি দৰিদ্ৰ সীমাৰেখাৰ লোকসকলৰ বাবে পৰৱৰ্তী আগত আপোনালোকৰ যিমান আচলতে লিমিট আছিলে, মানে আগত 2.5 মানে 2,50,000লৈকে ইনকম হ'লে ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰে, সেইটো বৰ্তমান বৃদ্ধি কৰিছে। দেখিছে In bid expanded of Food Security Act, the Assam government has decided to increase income criteria for families from existing Rs 2.5 lakh per annum to 4 লাখলৈকে বৃদ্ধি কৰিছে। আৰু সেইটো কাৰণে আপোনালোকে এতিয়া সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকল পেঞ্চনাৰ আছে তেখেত সকলোৱে এপ্লাই কৰিব পাৰিব। বছৰি ইনকম 4 লাখৰ ভিতৰত হ'লে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু মই ইতিমধ্যে কৈছোঁৱে আৰু 40 লাখ ৰেচন কাৰ্ড ইতিমধ্যে চৰকাৰে এপ্ৰুভ কৰিছে। সেইখিনি অনলাইনত আহিছে, সেইটো দেখুৱাম মই কেনেকৈ আহিব মানে চাব পাৰি। সেইখিনি এদিন কোনোবা এদিনা ডেট ঠিক কৰি চৰকাৰে বিতৰণ কৰিব। আৰু এতিয়া আহক আমি চাওঁ অনলাইন আপোনালোকে ৰেচন কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব। আৰু আজিকালি আপোনাক সকলোৱে গম পায় ইণ্টাৰনেটৰ মাধ্যম, গতিকে ইণ্টাৰনেটৰ মাধ্যমে সকলো কামেই কৰিব পাৰি। এই ৰেচন কাৰ্ডো এপ্লাই কৰিব পাৰি, অফলাইনো অৱশ্যে কৰিব পাৰি। দেখিছে এইখনে অফলাইন ফৰ্ম, যথেষ্ট দীঘল এখন ফৰ্ম, যিখন ফৰ্মতে আপোনালোকে এপ্লাই কৰিব পাৰিব অফলাইন। আৰু অনলাইন কেনেকৈ কৰিব লাগিব সেইটো যদি আপোনালোকে জানিব বিচাৰে, মই ক'ত যাব লাগিব কি কৰিব লাগিব ভিডিঅ'টোত দেখাই দিম। কিন্তু যদি আপোনালোকে অনলাইন কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ত জানিব বিচাৰে তেন্তে হ'লে মোক কমেণ্ট কৰি জনাব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত অনলাইন কেনেকৈ কৰিব লাগে সেই বিষয়ে এটি ভিডিঅ' জনাম যদি আপোনালোকৰ পৰা সাহৰি পাওঁ। আৰু এইখনে হৈছে সেইখন ফৰ্ম যিখনত আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। ইয়াতে সম্পূৰ্ণ ডিটেইলছখিনি এপ্লাই কৰিব, শুদ্ধকৈ কৰিব। যিসকল আপোনালোকৰ ঘৰৰ ব্যক্তি আছে সকলোৱে ইয়াতে নাম এপ্লাই কৰি পৰিয়াল পৰিচয় পত্ৰৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰিব। সেইখনে আপোনালোকক দেখালোঁ। এইখন ফৰ্ম ডাউনলোডো কৰিব পাৰিব, আৰু নহ'লেও আপোনালোকে মোক এটা মেছেজ কৰিব। যদি ডাউনলোড কৰিব নোৱাৰে মই আপোনালোকক ডাইৰেক্ট PDF-ত দি দিম। এতিয়া থুলমূলকৈ মোৰ প্ৰচেছটো চাই লওঁ কেনেকৈ অনলাইন কৰিব লাগিব। অনলাইন কৰিবলৈ হ'লে এইটো লিংকটো দিয়া আছে, যিটো অফিচিয়েল লিংক আছে। সেই লিংকটোতে ক্লিক কৰি প্ৰথমতে আপোনালোকে এটা পেজ খোল খাব। দেখিছে ক্লিক অন অনলাইন ৰেচন কাৰ্ড এপ্লিকেশ্যন লিংক। তাৰপিছতে দিয়া আছে এ পৰ্টেল উইল লোডেড, ৰেজিষ্টাৰ ইউজিং ইয়'ৰ ৰিকুৱাৰ্ড ইনফৰমেশ্যন। এটা পৰ্টেল খোল খাব, তাতে আপোনাক যিখিনি ডকুমেণ্টছ লাগে, যিখিনি বস্তু লাগে, ইনফৰমেশ্যন লাগে সেইখিনি দি দিব। চিলেক্ট ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ, এপ্লাই উইথ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকে এইটো প্ৰচেছ কৰিব লাগিব। লগ ইন টু পৰ্টেল বাই প্ৰভাইডিং দ্য ইউজাৰ ID এণ্ড পাছৱৰ্ড। এটা ইউজাৰ ID আৰু পাছৱৰ্ড দিব লাগিব তাতে। ফিল আপ দ্য অনলাইন ফৰ্ম, আপলোড স্কেন কপি নেচেচাৰী, যিখিনি কপি লাগিব সেইখিনি আপোনালোকে তাত দি দিব। দি পেলাই তাতে গৈ এপ্লাই কৰিব। আৰু এপ্লাই কৰাৰ পিছতে এনেকুৱা এখন ফৰ্ম আহিব। এই ফৰ্মখনতে আপোনালোকক বিশেষ তথ্য দিব লাগিব। আপোনালোকৰ নাম দিব লাগিব, লাষ্ট নেম দেখিছে, ফাৰ্ষ্ট নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, লগইন ID যিটো লগইন ID খুলিব সেইটো খুলিব, পাছৱৰ্ড দিব লাগিব, কনফাৰ্ম পাছৱৰ্ড। এনেকৈ এইখিনিয়ে কৰিব লাগিব। এইখিনি কৰাই দিয়াৰ পিছতে আপোনালোকে কেপচা কোড দি পেলাই ছাবমিট কৰিব লাগিব। যদি আপোনালোকে সম্পূৰ্ণ জানিব বিচাৰে মই কৈছোঁৱে এটা জনাব, মই পিছত জনাই দিম। আৰু এতিয়া চাওঁ আহক কেনেকৈ ৰেচন কাৰ্ডখন আপুনি
অনলাইনৰ যোগেদি চাব দেখিছে RCMS আসাম বুলি গুগলত টাইপ কৰি দিয়া লগে লগে এনেকৈ পেজ এটা আহিব আৰু প্ৰথম যিটো যি আছে RCMS আসাম ষ্টেট পোৰ্টেল সেই তাতে আপোনালোকে ক্লিক কৰিব তাতে ক্লিক কৰি দিয়া লগে লগে এটা প্লেস অটোমেটিকলি খোল খাই যাব এনেকৈ এটা পেজ খোল খাই যাব খালি আপোনালোকে যদি মোবাইলত খোলে তো ডেস্কটপ সাইড কৰি ল'ব তেতিয়া কৰিবলৈ সুবিধা হয় ডেস্কটপ সাইড কৰি ল'লে পেজটো ধুনীয়াকৈ খোল খায় ডেস্কটপ সাইড কৰি লোৱাৰ পিছতে আপোনালোকে দেখিছে ইয়াতে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব সেই পেজটোতে এটো ৰেশন কাৰ্ড বুলি এটা যেটো অপচন আছে সেই ৰেশন কাৰ্ডৰ যেটো অপচনটোতে আপোনালোকে প্ৰথমতে ক্লিক কৰি লব ক্লিক কৰাৰ লগে লগে ৰেশন কাৰ্ড ডিটেইলছ বুলি এনেকৈ ওলাই যাব তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে এনেকৈ প্ৰথমে এটা ক্যাপচা কোড দিব লাগিব এতিয়া মই এই ক্যাপচা কোডটো দি লৈছো ক্যাপচা কোডটো দি প্লাস সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এখন ফৰ্ম খোল খাই যাব যিখন ফৰ্মত দেখিছে প্ৰথমতে ষ্টেট যেটো দিয়া আছে ষ্টেটটো আসাম এপ্লাই কৰিব তাৰ পিছত আপোনালোকৰ জিলাখন এপ্লাই কৰিবলৈ আহিব কি কোনখন জিলা হয় আপোনালোকৰ নিৰ্দিষ্ট জিলাখন দিব জিলাখন দিয়াৰ পিছতে আপোনালোকৰ আহিব দিবলৈ ইয়াত কি দিবলৈ আহিব জিলাখন ইয়াতে দেখিছে সিলেক্ট তাৰ পিছত আহিব যোৰহাট ডিস্ট্ৰিক্ট যেটো আপোনালোকৰ হয় এটো দেখিছে এটো DFSO বুলি যেটো আছে হেতু দিব হেতু আপোনালোকৰ নিজৰটো দিব আমাৰ দেখিছে তিনটা আছে মাজুলী তিতাবৰ নহয় আমাৰ যোৰহাট সাব ডিভিজন হয় গতিকে মই তাতে যোৰহাট সাব ডিভিজনটো সিলেক্ট কৰিলাম আপোনালোকে নিজৰটো সিলেক্ট কৰিব আৰু সিলেক্ট কৰাৰ পিছত কিছু সময় লাগে অৱশ্যে মানে এটো খোল খাওঁতে অকমান সময় লাগে তাৰ পিছত আপোনালোকৰ যিজনৰ আপোনালোকৰ ৰেশনৰ দোকান আছে হেতু অৱশ্যে সিলেক্ট কৰিবলৈ অকমান অসুবিধা হয় নিজৰ ৰেশন কাৰ্ডৰ এগেইনষ্টত হেজন মানুহৰ এটা নাম্বাৰ থাকে এই নাম্বাৰটো আপোনালোকে প্ৰথম খুলি ল'ব তাৰ পৰা খুলি লৈ পেলাই হেতু সিলেক্ট কৰি দিব তাৰ পিছত দেখিছে স্কিমটো দিয়া আছে স্কিমটো সিলেক্ট অল কৰিব স্কিমটো গুটেইখিনি সিলেক্ট কৰিব তাৰ পিছত আহিলে ষ্টেটাসটো সিলেক্ট অল কৰিব সিলেক্ট অল কৰি দিয়াৰ পিছত এনেকৈ তাৰ পিছৰটো এপ্লাই কৰিব সিলেক্ট অল কৰি দিয়াৰ পিছত আহিব ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ হেতু হৈছে আপোনালোকৰ কোনটো আছিল এটো সৰ্টিং বুলি যেটো আছে তাতে কৰিব ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ বুলি যেটো আহিব হেতু সিলেক্ট কৰিব তাৰ পিছৰটো আছে অল এটো আপোনাৰ অলটো কোনটো আছে এটো আধাৰ ৰিপিটিং আধাৰ এখিনি গুলি এটো অলে কৰিব লাগিব যেটো RC ষ্টেটাসটো আছে হেতু RC ষ্টেটাসটো আপোনালোকে অলটো ক্লিক কৰিব লোডিং হৈ আছে দেখিছে অকমান টাইম লাগে তাৰ পিছত ৰিপোৰ্ট নেম টু FPS ওয়াইজ RC মেম্বাৰ ডিটেইলছ বুলি যেটো আছে হেতু ক্লিক কৰিব আৰু এখন দেখিছে মই সম্পূৰ্ণ ফৰ্মখন দেখাই দিছো এইকিটা বস্তু আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পিছত এনেকৈ এখন ফৰ্ম এখন হেতু সাবমিট কৰি দিয়াৰ পিছতে এই বস্তুটো সম্পূৰ্ণ ডিটেইলছ ইয়াতে আহি যাব ইয়াতে দেখিছে আমাৰ ইয়াৰ গুটেই যিমানখিনি আছিল এইখিনি গুটেই নাম সহ এড্ৰেছ নাম্বাৰ ৰেশন কাৰ্ডৰ নাম্বাৰ পৰ্যন্ত কোন ফ্যামিলি মেম্বাৰ আছে কিমান বয়স তেওঁৰ মোবাইল নাম্বাৰ এড্ৰেছ গুটেইখিনি আহি গৈছে এইখিনি অনলাইনত কাৰ্ডটো যেহেতু আপোনালোকে অহা নাই ইয়াত দেখিছে এটো লাষ্টত এটো যেটো সিল নাম্বাৰৰ পিছতে এটো নাম্বাৰ যেটো আছে সেই নাম্বাৰটো হৈছে আপোনালোকৰ ৰেশন কাৰ্ডৰ নাম্বাৰ সেই নাম্বাৰটো দিয়ে যিকোনো কাম কৰিব পাৰিব ৰেশন কাৰ্ডখন অত্যন্ত প্ৰয়োজন আজিকালি গতিকে আপোনালোকে এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পিছত ইয়াতে এনে ধৰণে আপোনালোকে চাব পাৰিব আপোনালোক ৰেশন কাৰ্ডখন পাবলৈ সক্ষম হ'ল না ইয়াত দেখিছে ময়ো এবাৰ অৱশ্যে এপ্লাই কৰিছিলো মোৰো নাম আহিছে মই চাবলৈকে আসলে প্ৰথমতে এটো খুলিছিলো তাৰ পিছত ভাবিলো যেহেতু মই চাব পাৰিলে গতিকে আপোনালোককো অকমান দেখাও আপোনালোকৰ সুবিধা হ'ব যথেষ্ট মানুহে এপ্লাই কৰি থৈছে 40 লাখ মানুহক এবাৰ নতুন কৰি দিছে আপোনালোকৰ নামবোৰ আহিছে নাই সকলোৱে চাব যিসকলৰ নাই অহা পুনৰ এবাৰ এপ্লাই কৰিব অনলাইন থ্ৰুদিও কৰিব পাৰিব নতুবা ওচৰৰ যি পঞ্চায়ত অফিচ থাকে বা খাদ্য সুৰক্ষা RG অফিচ থাকে তাতে গৈ যোগাযোগ কৰিব সেই তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনালোকৰ কি কাৰণে অহা নাই হেতু গম পাব লগতে আপোনালোকে নতুনকৈ এপ্লাই কৰি এই বস্তুটো উলিয়াই ল'ব পাৰিব আৰু বহুত বেছি ভিডিওটো দীঘলীয়া নকৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো
আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেনেধৰণে অনলাইন ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰি সৰুকৈ আৰু ৰেচন কাৰ্ড এপ্লাই কৰাৰ পিছত কেনেধৰণে আপোনালোকে নিজৰ নামটো অনলাইনৰ যোগেদি চাব পাৰিব আপোনালোক যোগ্য হয় নে নহয় এই ৰেচন কাৰ্ড পাবৰ কাৰণে গতিকে ভিডিঅ'বোৰ চাই থাকিব আপোনালোকৰ মৰম সহায়ে আমি নতুন নতুন ভিডিঅ' বনাই যাবলৈ বা কৰিবলৈ আগবাঢ়ি যিকোনো কাম কৰিবলৈ আগবাঢ়িবলৈ সাহস পাওঁ আৰু আশা কৰিছোঁ আপোনালোকে এনেধৰণে মৰম চেনেহ কৰি থাকিব আৰু আমি নতুন নতুন এনেকুৱা কিছু নতুন নতুন তথ্য আপোনালোকলৈ বুলি আগবঢ়াই যাম তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টোত যিখিনি আপোনালোকক মোৰ অভিজ্ঞতাৰে ক'ব পাৰোঁ সেইখিনি গোটেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে পুনৰ কৈছোঁ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন পাবলৈ কাষত থকা বেল আইকনটো বজাই দিব যাতে মোৰ আহিলেই আপোনালোকে ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় তো আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় অসম